What's up everybody, welcome back to my another update. So আজি লৈছো আপোনালোকৰ কাৰণে কেইটামান আপডেট। সো যদি চেনেলটো নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি ল'ব। সো বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। সো প্ৰথম আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱা যেনেকৈ ইউটিউব দুটা চেনেলত মিলিয়ন সাবস্ক্ৰাইবাৰৰ ওপৰত তেওঁৰ সাবস্ক্ৰাইবাৰ আছে, ঠিক তেনেকৈ কৈ তেওঁ ইনষ্টাগ্ৰামতো 5 লাখ ফলোৱাৰ পাবলৈ সক্ষম হৈছে আৰু 5 লাখ ফলোৱাৰ হোৱাৰ পিছত তেওঁ ৰিয়েকশ্যনটো তেওঁ ভিডিঅ' আকাৰে তেওঁ প্ৰকাশ কৰিছে। সো তাৰ ভিডিঅ'টো চাই লওক আপোনালোকে। এৰস্তো এনেকে হামুদি আছিলোঁ আজি আৰু ৰাতিপুৱা শুই উঠিয়ে গাৰুৰ তলৰ পৰা মোবাইলটো উলিয়াই ইনষ্টাগ্ৰামটো খুলিলোঁ। হেনে আৰু খুলিলোঁ, চালোঁ কোনোবা ছোৱালীটোলে মেছেজ দিছিল, ফটো চটো দিছিলে চালোঁ, কিন্তু মই চাই যি গম পালোঁ মোৰ প্ৰফাইলত 5 লাখ ফলোৱাৰ্ছ। তো আপোনালোক সকলোলৈকে বহুত 5 লাখ বাৰ ধন্যবাদ যে মোৰ ইনষ্টাগ্ৰামটোত 5 লাখ ফলোৱাৰ্ছ কৰি দিয়াৰ কাৰণে। এতিয়া ইয়াত আৰু ফটো চটো দি থাকিম দেই মাজে মাজে, আৰু ক'ৰবাত গ'লে ষ্টৰি চৰি দি থাকিম। তকে বাই বাই, থেংক ইউ। তো কংগ্ৰেচুলেশ্যন ডিম্পু দা মোৰ ফালৰ পৰা। আৰু 5 লাখ ফলোৱাৰ ইমান সহজ নহয় দেই অসমীয়া ইউটিউবাৰ হিচাপে। এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। নেক্সট আপডেট হ'ল অসমীয়া জনপ্ৰিয় এক্ট্ৰেছ দীপলিনা ডেকাৰ ওপৰত। চ' দীপলিনা ডেকাক লৈ অসমৰ নিউজ চেনেল নিউজ 18 এছামিছে এটা আৰ্টিকল শ্বেয়াৰ কৰিছিল ফেচবুকত, আৰু টাইটেলটো এনেকুৱা ধৰণৰ আছিল, দীপলিনা ডেকা হ'ব পাৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী, পিছে কোন সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা। আৰু এই আৰ্টিকলটো যদি আপোনালোকে ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে তাত লিখা আছে, অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত দীপলিনা ডেকা আৰু লুৰিণ জ্যোতি গগৈৰ বৈঠক। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকা হ'ব পাৰে আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। শুকুৰবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত লুৰিণ জ্যোতি গগৈৰ সৈতে বৈঠকত মিলিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। চ' নিউজ 18 অসমৰ এইটো পোষ্টক লৈ দীপলিনা ডেকাৰ বহুত খং উঠিছে আৰু এইটোক লৈ তেওঁ এটা ফেচবুকৰ পোষ্টৰ মাধ্যমেৰে তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে। আপোনালোকক পোষ্টটো দেখুৱাই আছোঁ। তেওঁ পোষ্টটোত লিখিছে যে আশা কৰোঁ সকলোৱে ভালে আছে। আচলতে খবৰবিলাক খবৰে হ'ব লাগে, মছলাটো খাদ্যটো দিওঁ। খবৰৰ নামত যেতিয়া TRP শ্ৰেষ্ঠতাৰ যুদ্ধ হোৱা আৰম্ভ হয় তেতিয়া চাগে ইয়াতকৈ বেছি আশা কৰাও ভুল। লাজ পাইছোঁ, পুতৌ জন্মিছে। চ' ইয়াৰ পৰা গম পোৱা যায় যে দীপলিনা ডেকাৰ বহুত খং উঠিছে সেইটো পোষ্টক লৈ, যিটো নেকি অসম 18 নিউজে মছলা সানি যিটো আৰ্টিকল শ্বেয়াৰ কৰিছে ফেচবুকত। এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। নেক্সট আপডেট হ'ল বিকাশ আমিনৰ ওপৰত। বিকাশ আমিনে তেওঁৰ মেইন চেনেলত এটা ব্লগ আপলোড কৰিছিল আৰু ব্লগত দেখিবলৈ পোৱা গৈছিল যে তেওঁ ডিম্পু বৰুৱাৰ ঘৰত গৈছিল আৰু ব্লগৰ শ্বৰ্ট ক্লিপ এটা আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। তো গাইজ ফাইনেলি আহি পালোঁ আমাৰ ডিম্পু বৰুৱাৰ ঘৰত নাই এতিয়া, মানে দেউতাকে ক'লে যে ক'ৰবাত স্কুলত তেনেকুৱা গৈছে। তাৰপিছত আমি এনেই জাষ্ট ৰুমটো চাই আছোঁ এতিয়া। অলপ মজাকৈ ডিম্পুৰ ভিডিঅ' বনোৱা ৰুমটোত সোমাই আহিলোঁ। এইখনে সেইখন বিচনা য'ত ডিম্পুই ভিডিঅ' বনায়। ডিম্পুৰ BMW চাইকেলখন, বাবাৰে ইমান ফটো। দেউতাকে কৈছে যে মানে মানুহে সকলো এইবিলাক গিফ্ট দিছে ডিম্পুক। বৰ্তমান সময়ত ডিম্পু ঘৰত নাই, মাকে ফোন চোন কৰি মাতিছে আহিব। তাৰপিছত দেখা পাব যে ডিম্পুই পলাই নে কি কৰে। নেক্সট ভিডিঅ'ত দেখা পাব। এই ভিডিঅ'টো বহুত দীঘল হয়, গতিকে মই নেক্সট ভিডিঅ' এটাত দি দিম। তো দেখিলে ডিম্পু বৰুৱাৰ ঘৰলৈ গৈছিল বিকাশ আমিন, আৰু এইটো ব্লগত তেওঁ দেখুওৱা নাই যে ডিম্পু বৰুৱাৰ লগত মুখামুখি হোৱাটো, আৰু নেক্সট ব্লগত তেওঁ দেখুৱাব, মানে এইটোৰ পাৰ্ট 2ত দেখুৱাব তেওঁ মুখামুখি হোৱাটো ডিম্পু বৰুৱাৰ লগত। আৰু এইটো ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণকৈ চাব বিচাৰিছোঁ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ পিনে চাই ল'ব পাৰে। এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। নেক্সট আপডেট হ'ল ভাইল PG নামৰ প্ৰেংক চেনেল এটাই 50K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। চ' মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল। চ' এনেকুৱা আৰু আগুৱাই যোৱা, প্ৰেংক দি থকা আমাক। চ' গাইজ আজিৰ আপডেট এইকেইটাই। যদি আপোনালোকে এনেকুৱা আপডেট আৰু পায় চ' স্ক্ৰীনত দিয়া হোৱাটছআপ নম্বৰত মোক আপোনালোকে দিব পাৰে, আপোনালোকক মই ক্ৰেডিট দিম। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। চ' বাই, জয় আই অসম, লাভ ইউ অল।